Hey friends, welcome to my YouTube channel. আজি মই পাভৰ মাছৰ এটা সহজ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। মাছকিটা সাফা কৰি নিমখ আৰু হালধি লগাই ললো। এতিয়া দুটা আলু আৰু এটা পিয়াজ, দুটা বিলাহী, এটা ভোট জলকীয়া লৈছো। তেলখিনি গৰম হৈ গল। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লম। মাছখিনি মই হাফ ফ্ৰাই কৰি লম। মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াত আলুকেইটা অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। এয়া হৈ গ'ল। আলু ফ্ৰাই কৰা হৈ গৈছে। তেলটো অকণমান কমাই ল'লোঁ। এতিয়া মই দুখিলা তেজপাত আৰু এটা কুমলীয়া জাতিলাও, দুটামান পাঁচফোৰণ আৰু পিঁয়াজ অকণমান দি ভাজি ল'ম। এয়া দেখিছে, পাঁচফোৰণ, তেজপাত, পিঁয়াজ আৰু জাতিলাওখিনি মই ভাজি ল'লোঁ। জাতিলাওটো সিজিছে। সৰু জাতিলাও যিহেতু অকণমান হৈ গ'ল। এতিয়া মই ইয়াত আলুখিনি এড কৰি দিম। পাভৰ মাছৰ আৰু জাতিলাওৰ লগত দিয়া পাভৰ মাছৰ জোল খাই বহুত সোৱাদ লাগে। আপোনালোকে যদি এনেকৈ মছলা নিদিয়াকৈ খাব বিচাৰে তেন্তে এবাৰ ৰেচিপিটো ট্ৰাই কৰিব। যদি মই শিকোৱা দৰে ৰেচিপিটো আপোনালোকে বনাই বৈ ঘৰত খায় তেনেহ'লে ভাল যদি পায় মোলৈ নিশ্চয় কমেণ্ট কৰিব। এয়া দেখিছে, মই ফুল একাপ পানী মই ইয়াত এড কৰিলোঁ। আমি বেছিকৈ জুলীয়া নকৰোঁ। এতিয়া অকণমান দেৰিৰ কাৰণে মই ঢাকি দিলোঁ। এয়া উতল আহিছে। উতল অহাত মই ইয়াতে কেঁচা বিলাহী দুটাও এড কৰি দিছোঁ। ভাবিছিলোঁ ভোট জলকীয়াটো ইয়াত অকণমান দি দিম, কিন্তু মই সেইটো স্কিপ কৰি দিলোঁ। কাৰণ কেলে সৰু বাচ্চাই যেতিয়া মাছৰ জোল খাব, সেইকাৰণে মই ভোট জলকীয়াটো নিদিওঁ আৰু। এতিয়া এয়া ভজা মাছখিনি দিব হৈছেগৈ, কাৰণ কেলে বিলাহীটো গলিলে। এয়া আপোনালোকে দেখি চাগে ভাবিছে জোলখিনি বহুত টেষ্টি হ'ব। এয়া দেখিছে, মই পাভৰ মাছকেইটা ইয়াত দি দিলোঁ। এয়া মাছকেইটা এবাৰ এনেই জাষ্ট জোলত ভালকৈ পেলাই দিব আপোনালোকে, খালি হেতাখনে বেছিকৈ লৰাই নিদিব। উতল অহালৈকে অলপ সময় বনাই থাকিব। এয়া ৰেডি হৈ গ'ল। এয়া জাতিলাও আৰু পাভৰ মাছৰ জোল।